নমস্কাৰ মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ ভেকেঞ্চি ওলাইছে নৰ্থ লখিমপুৰৰ সুবনশ্ৰী মটৰছৰ টাটা ডিলাৰ টোটেল 22টা পোষ্ট ওলাইছে পোষ্টসমূহ হৈছে এনে ধৰণৰ প্ৰথমটো হৈছে জেনেৰেল মেনেজাৰ এটা পোষ্ট আছে মেল হ'ব লাগিব জব লোকেশ্যন হ'ব নৰ্থ লখিমপুৰে এজ হ'ব লাগিব এবভ 21 এডুকেশ্যন কোৱালিফিকেশ্যন এইচএছ পাছ গ্ৰেজুৱেশ্যন হ'লে প্ৰিফাৰেঞ্চ বেছি পাব এক্সপিৰিয়েঞ্চ 2 year এক্সপিৰিয়েঞ্চ লাগিব অটোমোবাইল সেক্টৰত তাৰ পিছৰটো হ'ল সেল মেনেজাৰ টোটেল পোষ্ট আছে এটা মেল কেণ্ডিডেট হ'ব লাগিব জব লোকেশ্যন নৰ্থ লখিমপুৰে হ'ব এজ লিমিট এবভ 21 এডুকেশ্যন কোৱালিফিকেশ্যন এইচএছ পাছ হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন যদি হয় তেতিয়াহ'লে ভাল হয় 2 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব অটোমোবাইল সেক্টৰত কাস্টমাৰ এডভাইজৰ টোটেল পোষ্ট আছে 20টা এজ লিমিট হ'ব 21 বছৰ মিনিমাম তাতকৈ বেছি হ'ব লাগিব 21 বছৰকৈ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম এইচএছ পাছ হ'ব লাগিব যদি গ্ৰেজুৱেশ্যন কৰে তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চটো বেছি পাব এক্সপিৰিয়েঞ্চ 2 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব অটোমোবাইল সেক্টৰত একচুৱেলি এক্সপিৰিয়েঞ্চ যিটো দিয়া আছে এইটো কম্প্ৰমাইজেবল হয় মই যদিও কৈছোঁ এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিবই বুলি আপোনালোকে ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদিও আপোনাৰ এক্সপিৰিয়েঞ্চ নাই তেওঁলোকে যদি আপোনাৰ ইণ্টাৰভিউটো ভাল হয় বা আপোনাৰ কনফিডেঞ্চ দেখে কামত তেতিয়াহ'লে তেওঁলোকে ৰাখে ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া নাই এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলগীয়া একো কথাই নাই 27 জানুৱাৰীত 10 বজাত সুবনশ্ৰী টাটা মটৰছ হাতীলুং নৰ্থ লখিমপুৰত যিটো ডিলাৰ আছে সেই ডিলাৰত অফলাইন ইণ্টাৰভিউ হ'ব আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছৰ লগত নিজৰ ৰেজিউমিখনৰ এটা প্ৰিণ্ট কপি যিদিনা ইণ্টাৰভিউ আছে ইণ্টাৰভিউলৈ লৈ যাব আৰু পাৰিলে ড্ৰেছটো এটা ফৰ্মেল ড্ৰেছ পিন্ধি যাব যদি কোনোবাই নাজানে সুবনশ্ৰী টাটা মটৰছটো ক'ত আছে তলত যিটো ভেনু বুলি আছে তাত যিটো ডিটেইলছ দিয়া আছে সুবনশ্ৰী টাটা মটৰছ হাতীলুং নৰ্থ লখিমপুৰ আছাম 787031 এইটো গুগল মেপত দি পেলাই চাৰ্চ কৰিব আপোনালোকে লোকেশ্যনটো পাই যাব যাওক ভালকৈ যিসকলে কৰিম বুলি ভাবিছে ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব যদি নতুনকৈ আহিছে আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ নতুনকৈ আহে আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে যদি ভাল পায় লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ